নমস্কাৰ, আপোনালোকক স্বাগতম জনাইছোঁ ড্ৰিম জব চেনেলটোলৈ। তো আপোনালোকক জনাবলৈ পাই সুখী হৈছোঁ যে মোৰ যিহেতু এপইণ্টমেণ্ট লেটাৰ আহি গ'ল। তো কিমান দিন হ'ল সকলোবোৰ আপোনালোকক জনাম এই ভিডিঅ'টোত, আৰু কি পষ্টত পাইছে নিশ্চয়কৈ দেখা পাইছে। তো CISF পাইছোঁ মই যিহেতু উইথ হেল্থ কেণ্ডিডেট আছিলোঁ। উইথ হেল্থ কেনেকৈ ক্লিয়াৰ হয় সকলোবোৰ আমি জনাম বাৰু। আপোনালোকৰ যদি কুৱেশ্যন সুধিবলৈ আছে তেন্তে কমেণ্ট ছেকশ্যনত জনাবলৈ নাপাহৰিব। কি প্ৰচেছ কৰিবলগীয়া হয় বা কেনেধৰণে পিছত আকৌ এপইণ্টমেণ্ট আহিল, সকলোবোৰ আমি জনাবলৈ চেষ্টা কৰিম। তো সুখবৰটো হৈছে এপইণ্টমেণ্টটো আহিলে। বৰ্তমান মই যিহেতু এপইণ্টমেণ্টটো পোৱাৰ পৰা এতিয়া ট্ৰেইনিং শেষ হৈ গ'ল, কমপ্লিট হৈ গ'ল। তাৰ আগতে যিহেতু ভিডিঅ' আপোনালোকৰ মাজলৈ দিয়া নাছিলোঁ, তো শেষত হ'লেও আপোনালোকক জনাইছোঁ যে এপইণ্টমেণ্ট লেটাৰখন প্ৰায় এবছৰ আগতে আহিছিলে। যিহেতু মই ভিডিঅ' দিছিলোঁ, আপোনালোকক নিশ্চয়কৈ গম পাইছে চাগে। তো আৰু উইথ হেল্থ হোৱাৰ পৰা কিমান দিন আছিলোঁ, উইথ হেল্থ হোৱাৰ পৰা মই প্ৰায় 15 মাহমান অপেক্ষাত আছিলোঁ, যিহেতু CISFৰ এপইণ্টমেণ্ট লেটাৰখন আহিবৰ বাবে। তো হেডকোৱাৰ্টাৰলৈ গ'লোঁ। আপোনালোকৰ যোনটো নেকি ৰিজনেল ৰিকুৱাৰমেণ্ট চেণ্টাৰ CISF নৰ্থ ইষ্ট জ'ন হেডকোৱাৰ্টাৰ গুৱাহাটীত আছে, হকী ষ্টেডিয়ামৰ ওচৰত। তাতে একবাৰ মাতিছিলে ছিগনেচাৰ থাম্ব দিবলৈ। তো সেইখিনি দিয়াৰ পিছত মেইল কৰিলে আপোনালোকৰ আপডেটখিনি পাই থাকিব, আৰু মেইল কৰাৰ পিছত গোটেইখিনি আপডেট দি থাকে, আৰু এপইণ্টমেণ্টখন অৱশেষত আহিলে। তো সকলোবোৰ এপইণ্টমেণ্টখনো আপোনালোকক দেখাম বাৰু কোন তাৰিখে আহিছিলে। আৰু এতিয়া যিহেতু মোৰ ট্ৰেইনিঙো কমপ্লিট হ'ল, আৰু এতিয়া মই ইউনিটত পষ্টিং হ'লোঁ, ফাৰ্ষ্ট ইউনিট এতিয়া। তো সকলোবোৰ ডিটেইলছ জনাই যাম। আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰিব সকলোবোৰ ইনফৰ্মেশ্যন পাবলৈ, আৰু যিমান পাৰে বন্ধুবৰ্গলৈ শ্বেয়াৰ কৰিব। আৰু উইথ হেল্থত থকাখিনি কেনেকৈ ক্লিয়াৰ হ'ব মই আপোনালোকক ষ্টেপ বাই ষ্টেপ জনাই দিম, বা কেনেকৈ মেইল কৰিব লাগে, কেনেকৈ কি কৰিব লাগে, সকলোবোৰ আমি আপডেট দি থাকিম। তো যদি কুৱেশ্যন থাকে আৰু যদি CISFৰ বিষয়ে জানিব বিচাৰিছে তেন্তে কমেণ্ট ছেকশ্যনত জনাবলৈ নাপাহৰিব। ধন্যবাদ। নেক্সট ভিডিঅ'ত লগ পাম।